ফটো উঠিবৰ বাবে ঘৰতে ৰেডি হৈ থাকোঁতে হেপিনৰ পৰা ফোন আহিছে, বাইদেউ আপোনাৰ পাৰ্চেলটো আহিছে। আৰু এই পাৰ্চেলটোৰ ভিতৰত কি আছে সেয়া মই নেক্সট ভিডিঅ'টোত জনাম। এতিয়া ৰেডি হ'লোঁ দুজনীয়ে ফটো উঠিবৰ বাবে। আৰু লোকেশ্যন বিচাৰি বিচাৰি ক'ত পালোহি জানেনে? এই আজি দেখিছে পাহাৰখন, এইখনৰ পৰা আমি সৌখন পাহাৰলৈ যাম। আৰু এতিয়া তাইৰ অৱস্থাটো চাওকচোন। মই বোলো নহ'ব, মই যিহেতু পানী লৈ আহিছোঁ, মই পানী খাই খাইহে যাম। বাৰে বাৰে যিহেতু ডিঙিটো শুকাই শুকাই লৈ যায়। এনেদৰে উঠি উঠি চাওকচোন আমাৰ অৱস্থা খুবেই বেয়া। আৰু লাহেকৈ আহি পালোহি আমাৰ লোকেশ্যন। এই পাহাৰটোৰ পৰাই গোটেই ৰাস্তাটো দেখা পায়। আৰু সেই শিলটোৰ ওপৰতে উঠি আমি ফটো ভিডিঅ' ল'ম। আগতে অকণমান পানী খাই লৈছোঁ। আৰু এইপিনে তাইক চাওকচোন, তাই হেনো মোক তেনেকৈ ফটো উঠি দিব। আৰু এনেদৰেই ষ্টাৰ্ট হ'ল আমাৰ ফটো ভিডিঅ' লোৱাৰ। আৰু শেষত অহাৰ সময়ত এনেকুৱা এটা ধুমুহা পালোঁ, সেই ভিডিঅ'টোৰ পৰাই আমি ঘৰলৈ আহিলোঁ। ভিডিঅ'টো এনেদৰে শেষ কৰিব ওলাইছোঁ। আৰু ইয়াৰ ভিডিঅ'টো আমাৰ ইনষ্টা আৰু FBত পাব। চাবলৈ নাপাহৰিব। তেতিয়ালৈ এৰিছোঁ।